স্বাগতম। আজি মই বহুত এক্সাইটেড কাৰণ আজি আমাৰ সমন্বয় ক্ষেত্ৰৰ ডান্স গ্ৰুপৰ পাৰফৰ্মেঞ্চ আছে আৰ্মি কেম্পত। তাৰ বাবে আমি বিশ্ব ছাৰৰ ঘৰলৈ আহি আছোঁ অলপ প্ৰেক্টিছৰ বাবে। ছাৰৰ ঘৰ আমি আহি পালোহি আৰু ইয়াত প্ৰেক্টিছ আৰম্ভ হৈ গ'ল। কাইলৈ সৰস্বতী পূজা আৰু প্ৰেক্টিছৰ পৰা বাহিৰে লিজা আৰু মই আহিছোঁ বজাৰলৈ দুটামান বস্তু কিনিবৰ বাবে। ঘৰলৈ আহিয়ে লিজাই আমাৰ বাবে চাহ বনাইছে। আমাৰ ছোৱালী বহুত গুণৱতী ছোৱালী। খোৱা বোৱা কৰি আজৰি হৈয়ে আমি ৰেডি হ'লোহি আৰু এয়া আমাৰ টিকিলি খুচি। এতিয়া আমি লিজাহঁতৰ ঘৰৰ পৰা আকৌ বিশ্ব ছাৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মোৰ দুটা পাৰফৰ্মেঞ্চ আছে সেইবাবে মই হাজঙৰ ওপৰতে ঝুমুৰ ড্ৰেছটো পিন্ধিলোঁ আৰু এতিয়া আমি আহি আছোঁ ঘৰৰ পৰা ওলাই। এয়া আমাৰ সমন্বয় ক্ষেত্ৰৰ ডান্স গ্ৰুপটো। ইয়ালৈ আৰু বহুতো ডান্স গ্ৰুপ আহিছে আৰু বহুত পোৱালী ছোৱালীও আহিছে ইয়ালৈ। আমি এতিয়া ডিনাৰৰ কাৰণে আহিছোঁ। আমাৰ ডান্সৰ পাৰফৰ্মেঞ্চ হৈ গ'ল কিন্তু কিছুমান অসুবিধাৰ বাবে মই ভিডিঅ'বোৰ ইয়াত দিব পৰা নাই আৰু এতিয়া 11টা বাজি গ'ল ৰাতি আমি ঘৰলৈ উভতিছোঁ। আজিৰ ভিডিঅ'টো চাগে মই কাইলৈহে আপলোড কৰিব পাৰিম কাৰণ আজি মোৰ বহুত ভাগৰ লাগিছে এডিট কৰিব।